হে গাইজ, আকৌ এটা নতুন ভিডিঅ'ৰ মাজেৰে আপোনালোকৰ মাজলৈ আহিলোঁ। তো বলক অকণো ছুটি আমি নকৰাকৈ আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমাক ইমানে ভাল পাই পেলালোনে? নে বেলেগৰ হ'ব পাৰিছোঁ, নে কাৰোবাক ভাল পাব পাৰিছোঁ? মোৰ বুকুত অকল তুমিয়ে আছা আৰু সদায় থাকিবা। মই এটা কথাহে বুজি নাপালোঁ। আৰু সদায় থাকিবা। কেলা হঠাৎ এই তিৰিটো কিয় উঠি গ'ল? কেছটো বুজিলোঁ। তাৰমানে ই কেলা বেলেগৰ মাইকী লৈ বেলেগৰ তিৰি লৈ টিকটক ভিডিঅ' বনাব আহিছে ইয়াত। মানুহৰ ভাগ্য আৰু লুঙি ক'ত কেতিয়া আৰু কেনেকৈ খোল খাই কোনেও নাজানে। কি ক'লে? আৰু একবাৰ কওকচোন, মই বুজি নাপালোঁ ভালকৈ। মানুহৰ ভাগ্য আৰু লুঙি ক'ত কেতিয়া আৰু কেনেকৈ খোল খাই কোনেও নাজানে। বাইদেউ লুঙিৰ কথা কিয় বৰকৈ কৈছে মই বুজিলোঁ। তাৰমানে লুঙিটো খুলি গ'লে তেতিয়াহে বাইদেউ হেৰিটো দেখা পাব। তাৰমানে হেৰি কৰিবৰ বৰ মন আকৌ বাইদেউ। মই ভাল মই বেয়া সেইটো মোক চিনাকি কৰি দিব নালাগে, আৰু যিকেইটাই চিনাকি কৰি দিছে ন কটি মাৰা। তেখেতগৰাকী আৰু মুখৰ কথা শুনিছে আপুনি? কটি মাৰা? বাইদেউ আপুনি এটা কাম কৰিব, আপোনাৰ ঘৰৰ ওচৰে পাঁজৰে আপোনাৰ বয়সৰ যিখিনি ছোৱালী আছে ন, তেওঁলোকৰ লগত আপুনি অলপ ভালকৈ বহি আপুনি তেওঁলোকৰ লগত ভালকৈ কথা পাতিবচোন। তেওঁলোকৰ মুখৰ পৰা এনেকুৱা ধৰণৰ যি টি কথা ওলাই নে আপুনি এবাৰ ভালকৈ চাব। গোয়ালপাড়ার জমিদারের ছাপা কন্যাক দেখি হলুম মই দিশে হারা কি মায়া লাগাইলেন কন্যা রে ও কন্যা জল ভর। कौन है ये लोग? कहाँ से आते हैं? আৰু আপোনালোকক কৈছোঁ, আপোনালোকে এইবিলাক সৰু সুৰা ক্লিপ বনাই আপোনালোকে ছ'চিয়েল মিডিয়াত কিয় আপলোড দিয়ে? মানুহসমূহ কিয় উত্তেজিত কৰি তোলে? আপোনালোকৰ সকলোৱে কিছু ভালকৈ লাইভ দেখুৱাবৰ ইচ্ছা আছে, আপোনালোকে ফেচবুক লাইভ আহক, টিকটকত ভালকৈ ভিডিঅ' বনাই দিয়ক না, আমিও কিবা অলপ শিকিব পাৰিমতো। এইবিলাক সৰু সুৰা ভিডিঅ' বনাই আপোনালোকে নিদিব এনেকৈ, মানুহক উত্তেজিত নকৰিব। আৰু বাইদেউ আপুনি এটা কথা মন কৰিছেনে নাই? আৰু আপোনাৰ পিছফালে বহি থকা দাদাজনৰ একদম পূৰা গাছৰ ঠানি যেন হৈ গৈছে। আপুনি তেওঁৰ কষ্টটো অলপ বুজক, তেওঁকো অলপ চান্স দিয়ক আপুনি। মাই গড, এইটো আকৌ কি ভিডিঅ'? এওচোন আকৌ কেমেৰাৰ সন্মুখতেই ছোৱালীজনী স্কাৰ্টটো দাঙি আচল মালটো চাব খুজিছে। কি নিলজ্জ হে, কি অভদ্ৰ। ধেৎ। চল বজড়ি কে তুমি তো চকুতে কাজল ললে তুমি তোর বাহুতে। এই সুন্দৰী কেইগৰাকী আপোনালোকে আকৌ দেখিছেনে? তেওঁলোকে আৰু গা ধোৱাৰ সময়তো ভিডিঅ' বনাই আপলোড দিছে। এনেকুৱা ধৰণৰ সৰু সৰু ভিডিঅ' ক্লিপবিলাক কিয় আপলোড দিয়ে? আচলতে এইবিলাক দেখাৰ পিছত নহয় মই থাকিব নোৱাৰোঁ। আপোনালোকে ভালকৈ দিয়ক না। গা ধোৱাটো আমিও চাওঁ বাৰু, ভালকৈ ভিডিঅ' এটা বনাই আপলোড দি দিয়ক, আমিও চাওঁ, সকলোৱে চাওক। লাগছে চোন ঠক এখেতগৰাকীও আৰু পেটিকোটৰ ৰছী মাৰোঁতেও ভিডিঅ' বনাইছে। তাতকৈ কাপোৰ খোলাৰ ভিডিঅ' এটাই বনাই দিয়া, আমিও চাওঁ, আমিও কিজানি অলপ শিকিব পাৰোঁ তোমালোকে কেনেকৈ কাপোৰ পিন্ধা। তো বন্ধুসকল, ভিডিঅ'টো মই এইখিনিতে সামৰিব লৈছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক এটা কৰিব, কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট বক্সত আপোনালোকে আমাক জনাব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। জয় আই অসম।